নমস্কাৰ, মোৰ নাম বিমল চিতিয়া। লাইভটো কৰাৰ উদ্দেশ্য এইটোৱে যে অসমত এতিয়া কিটো পৰিস্থিতি চলি আছে, যিটো পৰিস্থিতি চলি আছে, প্ৰত্যেকজন অসমীয়াকে কওঁ যে এই পৰিস্থিতিটোৰ ওপৰত, এই বিষয়টোৰ ওপৰত অকণমান গুৰুত্ব দিয়ক। এতিয়া বিচনাত শুই নিচুকনি গীত গাই থাকিলে নহ'ব। যদি এতিয়া নিচুকনি গান গাই যদি বিচনাত শুই থকা হয় নহয়, এদিন হয়তো আপোনালোকে বিদেশীৰ, বাংলাদেশীৰ আলহী হ'ব লাগিব। নিজৰ মাতৃভূমি, নিজৰ ঘৰখনৰ, নিজৰ অসম মাতৃভূমিত নিজে এদিন আলহী হ'ব লাগিব। গতিকে এই বিষয়টোৰ ওপৰত কেবৰ বিৰুদ্ধে, আমাক অসমত কেব নেলাগে, কেবৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী 2016 বাতিলৰ দাবীত এই বিষয়কেইটাৰ ওপৰত অলপমান গুৰুত্ব দিয়ক। কিয় কৈছোঁ, মই আগতেও কৈছোঁ যে আগত ক'লোৱে মই, এই বিষয়টোৰ ওপৰত যদি গুৰুত্ব নিদিয়ে নহয়, এদিন নিজৰ মাতৃভূমিৰ ঠাইতে আপুনি এদিন নিজৰ অসমখনতে আপুনি এদিন আলহী হ'ব লাগিব। এই কথা কিন্তু স্পষ্ট। আৰু যোনে ইয়াত বাংলাদেশী আনিবলৈ আন্দোলন চলায় তাকে পিটা হ'ব, খুব পিটা হ'ব তাকে। আজি মই এই বিষয়টোৰ ওপৰত মাত মাতিবলৈ ওলাই আহিছোঁ। সহ্য কৰিলোঁ, বহুত দেখিলোঁ। যিজন ব্যক্তিয়ে, যিটো মানুহে অসমত বাংলাদেশী ভৰ্তি কৰাব বিচাৰে, নামকৰণ কৰাবলৈ বিচাৰে, সেইটো মানুহকে এনেকুৱা পিটা হ'ব মানে তাৰ জীৱনত মনত ৰখাকৈ পিটা হ'ব। চাওঁচোন কোনটো অনা অসমীয়াৰ উজনি অসমত বা নামনি অসমত বাংলাদেশী আনিমেই, কেব আনিমেই, নাগৰিকত্ব সংশোধনী 2016 বাতিল নকৰোঁ বুলি আন্দোলন চলায়। চাওঁ কোনটো থপৰালৈ সি ইয়াত নামনি অসমত, উজনি অসমত আন্দোলন চলায়। সেইটোকে যদি কিবা এটা কৰিব নোৱাৰোঁ, আমি কিন্তু অসমীয়া বুলি চিহ্নিত কৰাটো আমাৰ উচিত নহ'ব।